নাকি মই নিজে ঘূৰি আছে ক'ত ঘূৰিব লাগে মই ঘূৰিছে মই কেম্পিঙত গেপ কৰা নাই আৰু অহাকালিৰ পৰা আমাৰ কেম্পিংটো অলপ অপেন হ'ব তথাপিও মই অহাকালিৰ পৰাও বহুত আপোনালোকে নজনাকৈ মই কেম্পিং কৰিম অহাকালিৰ পৰাও কেম্পিং কৰিম মই মানে আপুনি এনডিএ যেনেদৰে মুকলিকৈ প্ৰচাৰ কৰিছে আপুনি তেনেকৈ নাই মুকলিকৈ কিয় দৰকাৰ আছে মুকলি যেতিয়া হ'ব মই ক'ম আপোনালোকক উইথ পাৰ্মিশ্যন মুকলি সভাটো ময়ো কৰিম কিয় নকৰিম মুকলি সভা কৰি পেলাই কিমান লাভ হৈছে আমিতো জানো কেনেকুৱা দেখা পাইছে ভাল আমাৰ পুৰা ভাল আপোনালোকে চাই থাকক যদি সেইফালে বদমাছ নকৰে আমি জিকি আছো 17 বছৰত হিচাপ নাই আমি কাম কৰাটো আপোনালোকে হিচাপ কৰি দেখাব নোৱাৰিব আমি বহুত কাম কৰিছোঁ কিন্তু প্ৰমোদ বড়োৱে এই 4.5 বছৰত একো কাম কৰা নাই খাৱাৰ বাদ নাই কালি প্ৰমোদ বড়োৱে মুকলি ভাষণত কৈছে যে আপোনাৰ যাদুৰ লাঠি ভাঙি গৈছে যাদুৰ লাঠিৰ কাম নাই এতিয়া আপুনি নাই প্ৰমোদ বড়োৱে ক'ত মুকলি সভা তাৰ মুকলি সভাত কিমানজন মানুহ হৈছে দেখাই দিয়কচোন 100 জন 40 জন এনেকুৱাহে হয় এইটোকে মুকলি সভা কয় নেকি মুকলি সভা বা কিবা অপেন মিটিং বুলি ক'লেতো হাজাৰ মানুহ হ'ব লাগিব তাৰ এই 200 জন 100 জন 50 জন লৈ পেলাই মিটিং কৰাটো কিবা মুকলি সভা হয় নেকি এটোতো মিনিংলেছ আপুনি চাওক মই আজি ইয়াত আহিছে ইয়াত কিমান মানুহ জমা হৈছে আপোনালোকে দেখিছে চাওক এইটোই প্ৰমাণ সিদ্ধি সমষ্টিত উপ নিৰ্বাচনক সেমি ফাইনাল হিচাপে দেখা হৈ আছে নেকি কি সেমি ফাইনাল ফাইনাল 25ত হ'ব পুৰা ফাইনাল 25ত হ'ব এইটো সেমি ফাইনাল বাস সেমি ফাইনাল কোনে জিকিব সেমি ফাইনাল আমি জিকি আছো আমি জিকিছে আপোনালোকে কি বাৰে ফুটি থাকে এমপি ইলেকশ্যনতো আমি জিকিছে অফিচিয়েলি আমি জিকা নাই আনঅফিচিয়েলি আমি জিকিছো চিধা কথা এতিয়াও হিচাপ কৰক ভালকৈ এই এবিএম টিবিএম বিলাক লৈ পেলাই হিচাপ কৰকচোন বিপিএফে জিকিছে না ইউপিএফে জিকিছে সেইকাৰণে আমি কৈছো এতিয়াও যদি বদমাছ নকৰে আমি 100% জিকি আছে আপুনি এটা কথা কৈছিল যে চন্দন ব্ৰহ্মৰ মানুহ পঠিয়াইছে তেখেত কৈছে যে চন্দন ব্ৰহ্ম বাদ দে এইবিলাক মই মাতিছিল হয় সি নাহে বোলে সি যদি নাহে আমি জবৰদস্ত কৰিব পাৰে আমাৰ এইবিলাক মেলা চেলা আগত কৰিছিল এতিয়া নাই এতিয়া নকৰিম আমি এইবিলাক মেলা চেলাত আমাৰ ইণ্টাৰেষ্ট নাই আমাৰ ইণ্টাৰেষ্টটো হ'ল BTC অঞ্চলটো উন্নয়ন কৰিব লাগে আৰু আমাৰ যেটো BTCৰ যিমান জাতি জনগোষ্ঠী আছে সবে সমান অধিকাৰ পাই পেলাই জীয়াই থাকিব লাগে ইয়াৰ ক্ষেত্ৰত আমি কাম কৰি আছো মুখ্যমন্ত্ৰী আহিব গতিকে কিবা প্ৰভাৱ পৰিব নেকি CM ছাৰটো আহিবই এলায়েন্স হিচাপে আহিব আমিও নামিম এলায়েন্স হিচাপে CM কিয় নাহিব আহিবই কি একো প্ৰভাৱ নেপেলায় একো নেপেলায় আমাৰে শক্তি আমাৰে যথেষ্ট আছে আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিব জোৰদাৰ প্ৰচাৰ হ'ব জোৰদাৰ প্ৰচাৰটো আমাৰ চাই ল'ম CM ছাৰে আহি যাওক ইয়াৰ পিছত মই দেখাই দিম CM ছাৰে আহি কিবা গণ্ডগোল কৰাৰ চান্স আছে নেকি গণ্ডগোল কৰিব নোৱাৰে কোনেও গণ্ডগোল নকৰে লাষ্টতহে কৰে কোনে কৰে চাই ল'ম কাৰ লগত মোৰ লগত কোনো আলোচনা নাই CM ছাৰ হ'ল আগৰ পৰাই চিনাকি আমি ঘৰুৱাভাৱে এনে দাদা ভাই নিচিনা আমি চলি থাকো এইটো কিন্তু ৰাজনীতিত নহয় অৱৰহৰত কমিটি কিবা আপোনালোকৰ গণ সমৰ্থনৰ কাৰণে আগবাঢ়ি আহিছে কিমান অৱৰহ বুলি নহয় গণশক্তি মঞ্চ নাকি GSP গণশক্তিয়ে আমাক সহায় কৰিবলৈ কাৰণে আগবাঢ়ি আহিব বুলি আমি